নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন দহি গুঠাৰ ভিডিঅ' লৈ আনিছোঁ। চাদৰত লাগি থকা সূতাবোৰেৰে কেনেদৰে দহি গুঠিব পাৰি পকোৱা দহি, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ ওলাইছোঁ। যিসকলে নেজানে তেওঁলোকে ভিডিঅ'টো চাব, শেষলৈকে চাব, তেতিয়া গম পাব চাদৰখিনি কেনেকুৱা হ'ল লাষ্টত দেখিবলৈ, আৰু এই ভিডিঅ'টো চাই থাকিলেও গম পাব দহিখিনি কেনেকৈ গুঠোঁ আমি। কৈ আছোঁ, আৰম্ভ কৰোঁ এতিয়া, চাই যাব আপোনালোকে। চাদৰত থকা সূতাখিনি সমান ভাগে দুটা ছাইড কৰি ল'ব, যিমান ডিষ্টেঞ্চত লাগে সেই হিচাপত। তাৰপিছত এনেকৈ এটা গাঁঠি দি ল'ব আৰু এনেকৈ এটা ছাইডৰ পৰা এনেকৈ পকাই যাব। দুটা এটা ছাইডে পকাব, তেতিয়াহে এই যে পকোৱা দহিৰ ডিজাইনটো সেইটো আহিব। যদি দুটা বেলেগ বেলেগ ডিৰেকশ্যনত কৰা হয় তেনেহ'লে এই ডিজাইনটো নাহে। এইটো কথা ভালদৰে মনত ৰখাটো প্ৰয়োজন আৰু যিসকলে নেজানে। তাৰপিছত এনেকৈ এটা গাঁঠি দি দিব, আৰু যে এই গাঁঠিটো দি দিওঁ, গাঁঠিটো দিয়াৰ কাৰণ হৈছে যিসকলে তলৰ ফালে ডাইৰেক্ট গাঁঠিটো দি কিনে এনেকৈ পকোৱা দহিটো গুঠিব নাজানে, সেইকাৰণে এই দহিটোত গাঁঠিটো দি লওঁ। তাৰপিছত এই গাঁঠিটো যে দি লওঁ, তাতে এনেকৈ দহি গুঠা সূতাখিনি যিখিনি লেচি সূতা সেইখিনি দি আকৌ এনেকৈ দুটা গাঁঠি দি দিব, ভালদৰে দিব যাতে গাঁঠিটো ওলাই নাহে, সূতাখিনি ওলাই নাহে। তো এনেকৈ দিলে যিসকলে ডাইৰেক্ট গুঠে আৰু তেতিয়া কি হয় যে এটা গাঁঠিতে হৈ যায়, এক্সট্ৰা বেজি সূতাৰ প্ৰয়োজন নাথাকে। কিন্তু যিসকলে পকোৱা দহি গুঠিব নাজানে তেওঁলোকৰ বাবে এনেকৈ গুঠিলে সহজ হয়, আৰু নৰ্মেলি যি দহি গুঠে তেনেকুৱাৰ নিচিনাই হৈ যায়, আৰু সেইকাৰণে গুঠিবলৈ সহজ হয়। তো তেনেকৈ ভিডিঅ'টোত দেখুওৱাৰ দৰে আপোনালোকে গাঁঠি এক্সট্ৰা বেজি সূতাৰে এনেকৈ ভিডিঅ'টোত দেখুওৱাৰ নিচিনাকৈ 2-4টামান আকৌ টানকৈ পাক দি কিনে দি দিব। তো এটা মোৰ দহি হৈ গ'ল, আকৌ অন্য এটা দেখাইছোঁ, তেনেকৈ ভালকৈ কৰি যাব। এনেকৈ প্ৰথমতে দুটা গাঁঠি দি ল'ব টানকৈ, তাৰপিছত বেজি সূতা এডালেৰে তাতে এনেকৈ ভৰাই দি সূতাখিনি ওলোটাই দিব, আৰু যাতে গাঁঠি দিবলৈ দুখিনি সূতা আহি যায়। এনেকৈ ওলোটাই দি এতিয়া টানকৈ ভিডিঅ'টোত দেখুওৱাৰ দৰে এনেকৈ দুটা পাক গাঁঠি মাৰি দিব, যাতে সূতাখিনি ওলাই নাহে, আৰু ভালদৰে দিব। তো এনেকৈ দিলে সূতাখিনি কেতিয়াও ওলাই নাহে। আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু যিসকলে নেজানে তেওঁলোকে বুজি পাইছেনে নাই সেইটোও জনাব। আৰু কেনেকুৱা ধৰণৰ দহি আপোনালোকে চাব বিচাৰে, বা বেলেগ অন্য ধৰণৰ যদি ভিডিঅ' আপোনালোকে চাব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যিসকলে দহি গুঠিবলৈ নেজানে, মই ভাবোঁ এই পদ্ধতিটো ইউজ কৰিলে তেওঁলোকৰ সুবিধা হ'ব আৰু সোনকালেও গুঠিব পাৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে আগলৈ পাই থাকে। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাব দহিখিনি কেনেকুৱা হৈছে, আৰু কমেণ্ট এটা কৰি জনাব যে কেনেকুৱা হৈছে দহিখিনি। মই একেলগে দুখন চাদৰ দহি গুঠিলোঁ, কিন্তু মই ভিডিঅ'টো এখন চাদৰে দেখাইছোঁ, কাৰণ দুয়োটা চাদৰ দহি গুঠাৰ প্ৰচেছটো দুয়োখনৰে একে হয়, মই একে পদ্ধতিতে গুঠিছোঁ। এখনৰে দেখাই দিছোঁ। মই ভাবোঁ আপোনালোকে যিসকলে নেজানে তেওঁলোকৰ বাবে এই আইডিয়াটো বহুত ভাল হ'ব বুলি ভাবিছোঁ। আৰু কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে, আৰু যিসকলে জানে তেওঁলোকেও জনাব কমেণ্ট কৰি কেনেকুৱা হৈছে ভিডিঅ'টো, বা দহি গুঠা ভিডিঅ' নহয় দহিখিনি কেনেকুৱা হৈছে সেইটো কমেণ্ট কৰি জনাব। এনেকৈ মই বাকীখিনিও গুঠি ল'ম, আপোনালোকে শেষলৈকে চাই থাকক। আৰু এয়া দুয়োখনৰ চাদৰ দহি গুঠিলোঁ, আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব। ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈকেও আপোনালোকে পাই থাকে। আৰু কমেণ্ট কৰি জনাবচোন চাদৰকেইখন কেনেকুৱা লাগিছে দেখিবলৈ, আৰু বেলেগ ধৰণৰ যদি ভিডিঅ' চাব বিচাৰে আপোনালোকে তেনেহ'লেও কমেণ্ট কৰি জনাব। ধন্যবাদ।